নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আমি আহি আছোঁ আজি আমাৰ বিশ্বনাথৰ কোৰ্ট ফিল্ডত আজি যি হ'বলগীয়া গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ যি নিৰ্বাচন প্ৰক্ৰিয়া, সেয়া আজি মানে ফাইনেল লিষ্টখন আমি পঠিয়াব লাগিব। গতিকে আমি সকলো আহি আছোঁ। কাৰোবাক নিৰ্বাচন কৰা বা কাৰোবাক এলিমিনেট কৰা কামটো সমান টান কাম চাগে পৃথিৱীত নাই। আৰু যি হ'লেও ওপৰৰ পৰা নিৰ্দেশ আহিছে আৰু প্ৰগ্ৰেমটো আমি সকলোৱে যিহেতু ভাল কৰিব লাগিব, গতিকে আমি কিছুমানকতো নিশ্চয়কৈ উলিয়াব লাগিবই। গতিকে আহি আছোঁ আৰু পাইছোঁহি। সকলোখিনি অহা নাই, অকণমান দেৰিকৈ আহিব চাগে। মই অকণমান সোনকালে আহিছোঁ আৰু বহুত দিনৰ পাছত সিহঁতক লগ পাইছোঁ, সঞ্জয়হঁতক। আৰু ভাবিলোঁ আমি যিখিনি নাম্বাৰিঙৰ কাগজ সেইখিনি আমি যিখিনি মাৰি দিম তেওঁলোকক, সেইখিনি আমি ৰেডি কৰি আছোঁ। খুব হেল্প কৰি দিছে এওঁলোকে। এতিয়া আমি প্ৰতিদিনে এটেণ্ডেঞ্চ ল'ব লাগিব আৰু সেইকাৰণে আমি সকলোকে নাম, ফোন নাম্বাৰ আৰু চহী প্ৰতিদিনেই আহিয়ে তেওঁলোকে চহী কৰিবই লাগিব আৰু যোৱাৰ সময়ত চহী কৰি থৈ যাব লাগিব। তেনেকুৱা এটা নিয়ম বান্ধি দিয়া হৈছে। গতিকে গোটেইখিনি ৰখি আছে, লাইন কৰি আছে চহী কৰিবৰ কাৰণে। ফুলিলে নাহৰো ফুলিলে ফুলিলে পাহাৰী কপৌ গাভৰু বিহুলৈ যাওঁ সমনীয়া বহাগে মাতিছে আকৌ রহনীয়া গাভৰু ৰসকি যৌবনে আদৰো আমি তাৰে ৰহনীয়া গাভৰু ৰসকি যৌবনে আদৰো কেজে পতা বিৰি ডিঙিত পিন্ধা দেখি জানে নাই কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। চবৰে বুকু ধমধম, তোমাৰ ভাল লাগিছে? আমাৰ বুকু টোপনি মনাৰ সময়খিনি পাৰ হ'ল যে, আমাৰ পাৰ হ'ল। দুবাৰ নাচোতে আপোনালোকে ভাগৰি পৰিছিলে। কাইলৈ পৰা আমি চবাৰমানকৈ নাচিব লাগিব। ইয়াৰ পিছত 2 তাৰিখলৈকে আমি সেই ব্যৱস্থাটো কৰিম। ইয়াত আমাৰ ৰেজিষ্ট্ৰেশ্যনৰ মতে 127গৰাকী নাচনী আমাৰ ইয়াত ৰেজিষ্টাৰ হৈছে। তাৰে আমি 100গৰাকী নাচনী, 4গৰাকী টকা বজোৱা আৰু 5গৰাকী ৰিজাৰ্ভ। পোষ্ট দি আছে সিহঁতৰ চাবলৈ খাবলৈ নোপোৱা ৰৈ আছে দিনটোৰ আটাইতকৈ ভাল লগা মুহূৰ্ত হৈছে এইকণ। খুব ধুনীয়াকৈ সিহঁতে ঢোল বজোৱাত ব্যস্ত হৈ আছে। মই মোৰ কেমেৰাত বন্দী কৰি ল'লোঁ। আৰু এতিয়া বিহুৱাসকলক এবাৰ চোৱা হৈছে, তেওঁলোকে ঢোলটো ভালকৈ বজাব পাৰিছে নোৱাৰিছে, সেয়া ছিংগলকৈ চোৱা হৈছে। বিহুৱতীসকলৰ সমান্তৰালভাৱে বিহুৱাসকলকো কিন্তু একদম পূৰা তন্নকৈ চোৱা হৈছে দেই।
ব্লগ চায়া টাইম হৈছে টি ব্ৰেক মানে শেষেই আৰু এই মুখখন উলিয়াই দে অলপ ভিডিঅ' কৰি আছা অঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ একদম চিলেকশ্যন প্ৰক্ৰিয়া হৈ গৈছে পূৰা তাৰপিছত এইফালে এতিয়া আমি যাম আৰু বাকী ইহঁত চিলেক্ট হৈছে একদম তাৰপিছত পিছপিনে আহি আছে দাদু এইটো আমাৰ দাদু একেবাৰে সুদূৰ গহপুৰৰ পৰা আহিছে ক'লে গ'ল মুনমিবা তাৰপিছত অঁ চব এইবিলাক চব চিলেকশ্যন হোৱা নে কি হৈ গ'ল চব চাগে হৈ গ'ল চবেই ভাল লাগিছে তো আজিলৈ ভিডিঅ'টো ইমানেই আৰু সকলোৱে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ চেনেলটো কৈ দে চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই থেংক ইউ